আজি শিৱৰাত্ৰি বুলি আমাৰ ওচৰৰে থকা শ্ৰী শ্ৰী বুঢ়া থানলৈ গ'লোঁ আৰু তাত যাই আমি সেৱা সন্মান কৰিলোঁ আৰু অলপমান পিছতে আমি মন্দিৰটো পামগৈ। এয়া আমি মন্দিৰ আহি পালোঁ আৰু আমি সেৱা সন্মান কৰি উঠি অলপ মন্দিৰটো দেখাই দিলোঁ। এয়া চাওক আমাৰ মানে এইটো মেইন মন্দিৰ শ্ৰী শ্ৰী বুঢ়া থানৰ। চাওক আৰু মানুহে আহিলে বিশেষকৈ এই গছডালৰ তলতে এয়া চাকি বন্তি দিয়ে। এয়া বহুত পুৰণি মন্দিৰ হয় আৰু ইয়াত সেৱা সন্মান কৰিলে মানুহৰ মনৰ আশা পূৰ্ণ হয় বুলি কয় সকলোৱে আৰু বিশ্বাসো আছে সকলো হয়। আৰু এয়া মানে 12টামান বজাত এয়া হোম হৈছে আৰু এয়া হোমত সকলোৱে মানে সেৱা কৰিলে। এয়া চাওক আৰু আমিও সেৱা কৰিলোঁ আৰু এনেকৈ সকলোৱে সেৱা সন্মান কৰি এনেকৈ কৰিলে। তাৰপিছত আমি লগৰ লগত অলপ ফুৰিবলৈ গ'লোঁ। এয়া চাওক ইমান মানুহ হৈছে মানে ইয়াত শিৱৰাত্ৰি আৰু মানে সভা হয়। ইয়াত মানে সভা বহাগৰ 11 তাৰিখে হয় আৰু বহুত মানুহে আহে ইয়াত চাবলৈ সভা। আপোনালোকে আহিবচোন মানে 11 বহাগ। আৰু আমাৰ ওচৰত দুজনীমান ফ্ৰেণ্ডক লগ পালোঁ, সিহঁতৰ লগত অলপ কথা বতৰা পাতিলোঁ, ধেমালি কৰিলোঁ। এয়া আমাৰ ফ্ৰেণ্ড। এয়া হৈছে শ্ৰী শ্ৰী বুঢ়া থান। অলপ দেখাই দিছোঁ। এয়া চাওক এয়া ভোগ দিছিলে, সকলোৱে খালে আৰু ময়ো খালোঁ। এয়া ভোগ। এইটো হৈছে শিৱৰ মেইন বস্তু খাটা। কোনে কোনে খালে? মই হ'লে খালোঁ অলপ। এয়া শ্ৰী শ্ৰী বুঢ়া থানত এয়া ককাক সম্বৰ্ধনা দিছিল। চাওক এয়া ফ্ৰেণ্ডৰ লগত দুখনমান ফটো তুলিছোঁ। এয়া চাওকচোন। ভিডিঅ'টো সমাপ্ত কৰিলোঁ। বাই বাই।